ইখেলোক মাজেৰে হৈবন্ত অদ্ভুত চাৰি সিদ্ধে চাৰি নাম লঘুক প্ৰস্তুত অৰাম সেহি দিন হন্তে চাৰি নাম প্ৰকাশিলা তেতি ক্ষণে আশী চাৰি নাম উপজিলা সত্য যুগে সত্য ধৰ্ম প্ৰচাৰ কৰিলা ত্ৰেতাৰ যুগৰ ৰাম অৱতাৰ ভৈলা দাপৰত নৰ নাৰায়ণ অৱতাৰ দুষ্ট সব মাৰি সাংগ কৰিব উদ্ধাৰ অৰাম তাহাৰ পাছত কলি যুগ মিলিবন্ত তাহাৰ কথা কহু শুনিও বৃত্তান্ত অৰাম অধৰ্মে পিৰিব লোক হিংসুক হৈবন্ত আপোনাৰ যশ নিজে বখানি ফুৰন্ত মাৱ ভনী হৰিবন্ত ব্ৰাহ্মণ বধিব নিজ ভাৰ্যা এৰি পৰ ভাৰ্যাক ভজিব সুবৰ্ণ হৰিৰ গুৰু বধিবন্ত শিষ্য জাতি কুল এৰি নৰ হৈবন্ত বিভাষ্য নাথাকিবে কলিকালে মিত্ৰত সঞ্জাত আপুনি মৰিবে পৰ চিন্তিয়া হিত এহি মতে কলি যুগে অধৰ্ম মিলিব অৰাম ভকতিৰ শুনায়েবে যেন গতি হৈব সমস্ত লোকক কলি অধৰ্ম মিলিব ভাতৃ বন্ধু বান্ধৱত শত্ৰু ভাৱ হৈব
অনিষ্ট লোভ মোহে থাকি হব লোক হৈব নষ্ট আবেচাৰি বিধ ভক্তি কলিত নিশ্চয় তোমাত কহিব সতী ইহাদ নিৰ্ণয় অৰাম লম্পটক ললিত সুমলিত একাৱলী এহি নৱবিধ ভক্তি জানিও সমূলি প্ৰথমতে লম্পটৰ শুনিও নিয়মে এক এক কৰি আমি কৈব অনুক্ৰমে ভাল বস্তু অলংকাৰ লবয় গাঁৱত অংগ বলাইয়া চাৱে বস্ত্ৰ যত অনেক কুতৰ্ক পঢ়ি বাতুল হৈবন্ত অৰাম আপোনাক আপুনি যশব খাৱন্ত অৰাম আপোনাক আপুনি যশব বখাৱন্ত অনেক কুতৰ্ক পঢ়ি বাতুল হৈবন্ত অন্য মন্দ বুলি লেখে ক্ৰোধ উপজয় অমাৰিবাক লাগি তাক যতন কৰ এৰাম যুৱা নাৰী সবক ভক্তি শিখাইবন্ত ধুন পেচ মাৰি তাতে ক্ৰীড়া কৰিব অৰাম নানা তৰ্ক বাদ শিক্ষা দেই ভাল মত ভক্ত হুয়া ক্ৰীড়া কৰে বেচাৰ লগত গোপিনী সকল সংগে লৈয়া যদুপতি তোমাৰ আমাৰ জানা হেনয় প্ৰকৃতি এৰাম খনে খনে তাই যেবে কামাতুৰ হুই ৰতি সংগ্ৰামত হেন অসব সুখ পাই অৰাম এৰি লেক পুত্ৰ পত্নী সমস্ত জনক তাৰ সমপাতকী নাহিকে অন্য লোক এহি মতে হব এৰি তৈতে মজীবন্ত দেহান্তৰ ভকতিক বুলয় লম্পট এৰাম ভাগে প্ৰপঞ্চিয়া আনি কহিবু তোমাত তাসম বাত বিশ্বাসনা হিকক দাসিত
আগত চিন্তয় হিত পাছত অহিত আবে শুনা ললিতৰ ধাৰা স্বৰূপত অৰাম মহতালি কৰি ফুৰে আপোনদৰ পত মহন্ত বুলিয়া কহে লোকৰ আগত অল্পমান জানি সিটো বহুত ৰতয় সন্তৰ সংগক পায়া সন্ত বুলি কয় ললিতৰ ধাৰা সতি এহিটো নিয়ম শুৱলি কাহাক বোলে শুনা অনুক্ৰম অৰাম চুৰনুহি দম্ভিনুহি পৰম মহন্ত তাৰ ভক্তি শুদ্ধ হৈ জানিবাই কান্ত এক দেৱ এক সেৱ ভজে এক মাত্ৰ তেহেন্তে যোগ্য হুৱে ভকতিৰ পাত্ৰ অৰামে কাৱলীৰ গৃহ বাস নাহি কয় জানা নিৰ্গুণৰ গুণ নাই দেখয় সমান মহন্তৰ ধৰ্ম বাক্য সত্য স্বৰূপত নাহি কয় অহংকাৰ তাহাৰ মুখত অৰাম কতে ক ভকতে বেচা নাৰী সংগ পাই সমস্তকে পাখৰাই টানতে মজি যায় ৰতি আলাপন যেন অমৃত সমান তাকে গুৰু মন্ত্ৰ তুল্য কৰয়া ব্যাখ্যান এৰা মেৰে গৃহ বাস সিটো কামিনীক পাই ভ্ৰমিয়া ফুৰন্ত দেশ দেশান্তৰ চাই লোকৰ আগত ৰুহে জ্ঞানীৰ সমান অৰাম আপুনিলৈ বাক লাগি পায় বৰতান মৰিবে বুলিয়া হেন মনে নজানয় মৰণ সময়ে থাকে দান্ত কটায় অৰাম কামিনীৰ সংগে তাৰ মন বস কালে সংহাৰিব হেন মনে নজান
দ্ৰব্য বহু যদি কৰে লাগ পাই কেতিয়া ভুঞ্জিবু হেন আলচি ফুৰাই অৰাম চলে বলে চুৰি কৰি তাহাক ভয় তাহাৰ ভকতি জানা নৰকে হেনয় অজিত ভক্ত খবৰ লক্ষণ অৰ্ধে কক নষ্ট কৰি ফুৰিবে ভকতে ৰাম ভকত খবৰ যেন শুনিও কলক্ষণ ৰাম শুনা সতি কৰিব আৰু সংক্ষেপ বচন এই অৰ্ধে কক নষ্ট কৰি ফুৰিবে ভকতে আৰু অৰ্ধ নষ্ট হৈবে ব্ৰাহ্মণ সবাতে অৰাম কলিত সমস্ত নৰ ভকত হৈবন্ত প্ৰতি ঘৰে হৈব কলিৰ মহন্ত জাতি কুল নিবিচাৰি হুইবে একাকাৰ সমস্ত জগত খান হৈবে অন্ধকাৰ অৰাম এহি মতে কলিৰ যুগত মিলিবন্ত ব্ৰাহ্মণে ভকতে নৰ নষ্ট কৰিবন্ত সমস্ত প্ৰাণীৰ জীৱ কালে সংহাৰিব মিছাতে থাকিয়া নৰ মলমতি হৈব কিন্তু অল্প কালে সিটো নষ্ট হয় যেন অগ্নি উঠি কেঁচা পকা দহয়